মই ধন্তি দাস আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে মোৰ এমিনিটি গীতটি আজি ভিডিঅ' শ্বুটিং কৰি সম্পূৰ্ণ হৈছে আৰু আজি 3 দিনৰ মূৰত ভিডিঅ' শ্বুট কৰি কমপ্লিট হৈছে। মই আশা কৰিছোঁ আপোনালোকে মোৰ আগৰ এমিনি আৰু এমিনি ৰিটাৰ্ণ আশা কৰিছোঁ আপোনালোকে এমিনিটি ভিডিঅ'টি চাই ভাল পাব আৰু আগৰ গীতকেইটাৰ দৰে মোক মৰম আৰু আশীৰ্বাদ কৰিব। আৰু এই গীতটি বহুত কষ্ট কৰি কৰিছোঁ কাৰণ আগতে মই নাইট শ্বুট কৰা নাছিলোঁ আৰু এই এমিনিটি গীতটি 3 দিন নাইটতে কৰা হৈছে শ্বুটিং আৰু মই দিনত শুবলৈ পোৱা নাই। মোৰ লগত থকা বন্ধুকেইজনো শুব পৰা নাই আৰু কোৰিঅ'গ্ৰাফী লাইটত থকা মানুহকেইজন কেমেৰামেন আমাৰ গ্ৰুপৰ গোটেইখিনিয়ে বহুত কষ্ট কৰিছে। মোৰ লগত আছে মোৰ এছিষ্টেণ্ট প্ৰাঞ্জল কিবা এটা কৈ দিয়া। আমাৰ শ্বুটিং কমপ্লিট হৈ গৈছে আৰু বহুতখিনি কষ্ট হৈছে। তো কষ্টৰ মাজতে কষ্ট বুলি নাভাবি আমি কামটো সম্পূৰ্ণৰূপে কৰি তুলিছোঁ। তো আমাৰ যিখিনি গ্ৰুপৰ সকলো আমাৰ কোৰিঅ'গ্ৰাফাৰ হয়, ডাইৰেক্টৰ, কেমেৰামেন সকলোৰে আমাৰ শুভেচ্ছা থাকিল। আৰু আছে আমাৰ লগতে আমাৰ অভি আছে, অভি আৰু প্লাছ আমাৰ ফাৰ্ষ্ট হয় ছেকেণ্ড অভিও আছে দেই। এইপিনে এইটো থাৰ্ড অভি হয়। মই মানে পাহৰি গ'লোঁ, এইটো ছেকেণ্ড অভি হয়। আপোনালোকে আগতে যেনেকৈ মিনি আৰু যেনেকৈ আঁকোৱালি ল'লে তো এমিনি থ্ৰী গীতটো যাতে সম্পূৰ্ণৰূপে তেনেকৈ আঁকোৱালি ল'লে আপোনালোকলৈ ইমানটোৱে মানে আশা থাকে। আৰু মোৰ এজন খুব ভাল বন্ধু অভিজিত, সিও বহুত মোক সহায় কৰিছে। তাক দিবলৈ মোৰ একো নাইকিয়া, তথাপিও মোৰ ফালৰ পৰা বহুত মৰম আৰু ভাল পোৱা যাচিছোঁ। তেওঁ কিবা এটা ক'ব, অভিলা। ক'বলৈ বিশেষ একো নাই, আপোনালোকে গম পায়। তো আমাৰ টপিক আছে আগতো মিনি 1 মিনি ৰিটাৰ্ণ আৰু এইটো লাষ্ট মিনি 3 কৰিছোঁ। আজি বহুত কষ্টৰ ফলত মানে মিনি 3টো কমপ্লিট কৰা হ'ল। আপুনি আগতে যেনেকৈ মৰম দিছে তাতকৈ যাতে বেছি মৰম পাম বুলি আমি আশা কৰিলোঁ। আৰু মই এইটো লাইনত নতুন যদিও মই মানে অনুভৱ কৰিছোঁ যে বহুত কষ্ট কৰা হৈছে, কাৰণ ৰাতি শ্বুটিং কৰা এইটো প্ৰথম কনচেপ্ট পাব আপুনি মানে এনেকুৱা গানত এটা নতুনত্বৰ ওপৰত পাব, যিটো নেকি আপোনালোকে চাই বহুত মানে উপভোগ কৰিব। সেইকাৰণে আশা থাকিল যে আপোনালোকে মৰম চেনেহ বহুত আন্তৰিকতা দিব বুলি। তাকে কম আৰু একো ক'ব লগা নাই। আৰু মোৰ মাজুলী ভাইটি এটা আছে, নিতানন্দ তাৰ গাঁৱত মতা নাম। মোক যিহেতু আপোনালোকে গম পায় মোৰ পুৰণা ঘৰ মাজুলীত, ভাইটিটো আহিছিলে মাজুলীৰ পৰা মোক অকণমান সহায় কৰিবৰ কাৰণে। ইয়াৰো বহুত কষ্ট হৈছে। নিতাই কিবা এটা নমস্কাৰ। আপোনালোকে গম পাইছে যে ধন্তি দাদাও হয়, কিন্তু লগৰ নিচিনাকৈ থাকোঁ। বহুত কষ্ট হৈছে, ৰাতি শ্বট ল'বলগীয়া হৈছে যাতে ভিডিঅ'টো চবেই আঁকোৱালি লয়। কামনা কৰিছোঁ। আৰু এজন মোৰ ভাইটি আছে প্ৰাঞ্জল কিবা এটা কৈ দিয়া। ইও বহুত কষ্ট কৰিছে মোৰ লগত। একেলগে আমি মাতিলে শ্বুটিং চলি আছিলে, গ'লোঁ। ইয়াৰ গান সকলোৱে ভাল পায় আৰু এই গানটোত বহুত কষ্ট কৰিছে ই, কাৰণ কিয় ৰাতি শ্বুটিং কৰিবলগীয়া হৈছে। বহুত কষ্ট কৰিছে, আমি সকলোৱে একেলগে কষ্ট কৰিছোঁ। আৰু তেনেদৰে আগৰ পৰা ইয়াক মানে আপোনালোকে মৰম চেনেহ দি গানবিলাক আগবঢ়াই নিছে। তেনেকৈ এই গানটো আপোনালোকে আদৰি ল'ব আৰু খুব সুন্দৰ হৈছে। মানে লাইক শ্বেয়াৰ কৰিব, ভিডিঅ'টো পালে মৰম আশীৰ্বাদ কৰি যাব যাতে আগুৱাই যায়। ধন্যবাদ। আমি কেইজন এতিয়া ঘৰলৈ আহি আছোঁ। টোপনি খতি 3 দিন আমি কোনো খোৱা নাইকিয়া। মই আশা কৰিছোঁ আপোনালোকে মোৰ এমিনিটি গীতটি মৰম কৰিব, আশীৰ্বাদ কৰিব আৰু মোক আৰু ভাল কাম কৰি যাবলৈ উৎসাহ দিব। ধন্যবাদ। দেখিলে আহোঁ বুলি নক'বা মাজনী টিপটপ, দেখিলে আহোঁ বুলি নক'বা মাজনী হগলো পানী লগা के अखियां मारी के मीनी आहे दिल के मुचुरा ली, मोर काचा जो बन के मीनी काहे तू जगाई दिली। मिनी मनता तो के दिली रे, मिनी मोर दिल में घंटा बाजे रे।
मिनी मनता तो के दिली रे मिनी मोर दिल में घंटा बाजे रे ए मिनी तो के मोर दिल में बसाबो तो के ना पाले मोय मोरे जाबो पी के दारू जिंदगी बिताबो ए मिनी पी के दारू जिंदगी बिताबो